বুলি নহয়, বহুত দিনৰ পৰা আমাৰ ৰৌতা সমষ্টিত UPPLত যোগদান হৈ আছে। আমি এনেকুৱা ঢোল বজাই কোনো এনেকুৱা যোগদান কাৰ্যসূচী লোৱা নাই। আজি বহুত অন্য জনগোষ্ঠীৰ পৰা আমাৰ UPPL দলত যোগদান হ'বলৈ আহিছে। তেখেতসকল নিজৰ ইচ্ছামতে ৰৌতা সমষ্টিত যে অন্য দলে জিকিব নোৱাৰে, ৰৌতা সমষ্টিতে মানে UPPL দলে জিকিব, তেখেতসকল আজি খুব নিজৰ ইচ্ছাৰে UPPL দলত যোগদান কৰিব আহিছে। যিসকলে যোগদান কৰিব আহিছে তেখেতসকলক মই স্বাগতম জনাইছোঁ, তেখেতসকলক ৱেলকাম জনাইছোঁ। গতিকে মই খুব আশাবাদী যে আহি থকা দিনত ছেপ্টেম্বৰ মাহত যেতিয়া ইলেকশ্যন হ'ব, তেতিয়া যোৱাবাৰতকৈ বহুত অধিক ভোট লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে মই বিশ্বাস আৰু বাঢ়িছে যে আমাৰ ৰৌতা সমষ্টিত সকলো জাতি জনগোষ্ঠীয়ে UPPL দলক এতিয়া আঁকোৱালি লৈছে। এতিয়া বিশেষভাৱে ইয়াত BPF দলৰ পৰা কিছুমান কংগ্ৰেছৰ আছিল আৰু কিছুমানে কৈছে যে BJPৰো সমৰ্থন আছিল। চাওক, চৰকাৰ গঠন কৰিবলৈ 21টা লাগে। আমাৰ হিচাপত এতিয়াও 26টাৰ পৰা 28টালৈকে ইতিমধ্যে আমাৰ খুব এটা পজিটিভ, খুব এটা আমাৰ ভাল পজিশ্যনত ইতিমধ্যে আগবাঢ়ি আছে। গতিকে আশা কৰিছোঁ যে মেজিক নাম্বাৰ লৈ আমি চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। চাওক, আমি সদায় বিচাৰোঁ আৰু আমি সদায় পজিটিভ যে যদি জাতীয় সংগঠনবিলাকে যদি একত্ৰীকৰণ কৰাটো বিচাৰিছে, তাত আমি সদায় পজিটিভ, সদায় আমি এখোজ আগবাঢ়ি যোৱাৰ ৰেডি আছোঁ। গতিকে আমাৰ UPPL দলৰ পৰা মোৰ ব্যক্তিগত মন্তব্য যে মই ক'ব বিচাৰোঁ যে এই যদি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া যদি ছাকচেছ হয় মই সুখী হ'ম আৰু আমি জাতিৰ কাৰণে এই BTR অঞ্চলটোৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ। গতিকে আমাৰ BTR অঞ্চল ভৱিষ্যত উজ্জ্বল হওক, BTR অঞ্চলত আৰু কাম কৰিব পৰা শক্তি আমাৰ মাজত আহক, তাকেই কামনা কৰিছোঁ। যিসকল আমাৰ জাতীয় সংগঠনবিলাকে এই প্ৰচেষ্টা লৈছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ যি উদ্দেশ্য সফল হওক মই কামনা কৰিছোঁ। BTR ইতিমধ্যে হৈ গ'ল আৰু BTR হোৱাৰ পিছত ইতিমধ্যে আমাৰ শোণিতপুৰ, বিশ্বনাথ আৰু গহপুৰৰ ভোটাৰসকলে BTRত ভোট দিব। গতিকে BTR হৈছে যিহেতু তেখেতে চিফ নহয়, সেই কথা তেখেতে নিজৰ মুখেৰে আজি কি স্বীকাৰ কৰি লৈছে, ঘোষণা কৰি লৈছে। গতিকে ৰাইজ বুজি পালে যে BTR মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন হ'ব। BTC হ'ল অতীত। গতিকে তেখেত অতীত হৈ গ'ল, তেখেত মুখৰ পৰা যি বাক্য ওলাল, গতিকে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত আৰু ভৱিষ্যতে কেতিয়াও চিফ নহয়, সেই কথাটো তেখেত মুখৰ পৰাই যিহেতু ওলাল, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।